Hello guys, আকৌ আহিলোঁ অন্য এটা বক্স লৈ। আজি 14 নৱেম্বৰ। আজি কি আছে জানেনে? আজি চিলড্ৰেনছ ডে। এতিয়া মই স্কুল যাম। আমাৰ স্কুলত গৈ পেলাই লগ পাই আছোঁ। আপোনালোকক দেখাই আছোঁ মোৰ স্কুলখন। এয়া গাইছ মোৰ স্কুল, আহক ভিতৰত যাম। এয়া গাইছ দেখিছে চিলড্ৰেনছ ডে কাৰণে কেনেকুৱা গান লগাইছে আমাৰ স্কুলত। বহুত এনজয় কৰিলোঁ। তাৰপিছত মই মিউজিকেল চেয়াৰলৈ খেলিলোঁ। ফাৰ্ষ্ট হৈছোঁ গাইছ। এয়া মোৰ ফ্ৰেণ্ড আৰু মই। তাৰপিছত মাৰ লগত মই এটা কামত গ'লোঁ। গাইছ এতিয়া মানে সন্ধিয়া হয় আমাৰ ঘৰত। এতিয়া আলহী আহিব। কোন আহিব জানেনে? মোৰ ডাঙৰ জেঠাই শিৱসাগৰৰ পৰা আহিছে। আৰু ফাহিন বা আৰু শ্বাহিনুৰ কাকা আৰু জেতু সিহঁতে আহিলে মই আপোনালোকক দেখাই আছোঁ। আলহী আহিলে। এয়া ফাহিন বা হাই কৈ দিয়া। এয়া মোৰ ডাঙৰ জেঠাই আৰু এয়া মোৰ শ্বাহিনুৰ কাকা। এতিয়া জেঠাইহঁতক মায়ে খাবই দিলে। খাই বৈ লৈ আমি দুখনমান ফটো তুলিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে চেছ কৰিলোঁ গাইছ। গুড নাইট, বাই বাই।